এইবিলাকে বিচাৰি থাকে বাইকাৰ্ছবিলাকে, ক'ত জংঘল আছে, ক'ত ৰাস্তা বেয়া আছে, ক'ত পাহাৰ আছে, ক'ত মানে নেচাৰ লাভাৰ হয় সিহঁতে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? তো মই আজি ইয়াতে আছোঁ গুৱাহাটীৰ ডাউন টাউন পেণ্টালুঞ্জ আছে তাৰ সন্মুখত। চাওক আজি ইয়াতে ৰাইডাৰবিলাক আহিছে, ইয়াতে বহুত দামী বাইকবিলাক আহিছে। চ' আমাৰতো এইবিলাকতো একোৱেই নহয়। ত' আজি ফাৰ্ষ্ট টাইম সিহঁতৰ লগত ৰাইড কৰি আছোঁ। চ' ৰাইডিং গিয়াৰ চেয়াৰবিলাক একো নাই, কিন্তু তথাপিতো আৰু পাৰি বুলি কৈছে যিহেতু সেইকাৰণে আৰু ইয়াতে আহিছোঁ। তো বাকী ইয়াৰ পৰা যাব চানাকা, মানে আপোনাৰ এইটো মায়ঙৰ পিনে আছে, চন্দ্ৰপুৰ সেইটো ছাইডত যাব। ত' সিহঁতৰ লগত ময়ো যাওঁ আজি ফাৰ্ষ্ট টাইম। ময়ো কাকো চিনি নাপাওঁ, মোকো কোনো চিনি নাপাওঁ। বাইকাৰ চাৰ্জ ৰেডি তো যাবলৈ এতিয়া। তো যাব চানাকা, চন্দ্ৰপুৰ পাৰ হৈ কিনে। কি হ'ব আজি কি নহ'ব নাজানো, আৰু ব্লগ চাই লওঁ আৰু নাকি ষ্টাৰ্টিং যিহেতু। আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল আপোনাৰ ডাউন টাউন পেণ্টালুঞ্জৰ সন্মুখৰ পৰা। এতিয়া আমি 6 মাইল পালোঁ। 6 মাইলৰ ব্ৰিজৰ তলেৰে গৈ আমি কি হৈ যাব লাগিব, বৰবাৰী হৈ আপোনাৰ নাৰেংগী হৈ আপোনাৰ চন্দ্ৰপুৰ হৈ তাৰপিছত আপুনি চানাকা পাই যাম আমি। আজি অনুভৱ কৰিলোঁ ৰাইডিং গিয়াৰ্ছ নোহোৱাকৈ ভাল নালাগে, নিজকে একো ৰাইডাৰ্ছ বা তেনেকুৱা গ্ৰুপত গৈ আছোঁ বুলি গম নাপায়। চ' অতি সোনকালে মই এটা ৰাইডিং গিয়াৰ্ছ ল'ব লাগে, মানে জেকেটটো ল'বই লাগিব, মাষ্ট বি এনি হাও। নাৰেংগী এতিয়া আমি ইউ টাৰ্ণটো লৈ ৰাইট টাৰ্ণ ল'ব লাগিব। ইয়াৰ যিটো ৰাউণ্ড চাৰ্কলটো আছে সেই চাৰ্কলৰ পৰা ৰাইট টাৰ্ণ ল'ব লাগিব। এইবিলাকতো মই চিনি পাওঁ, কাৰণ আমি দিনটো এইবিলাকতে ঘূৰি থাকোঁ ন। কিন্তু চিনি পালে কি হ'ব, এতিয়া গ্ৰুপৰ লগত গৈ আছোঁ, গ্ৰুপৰ ৰুলছ ফ'ল' কৰিব লাগিব বাছ। এইফালে যিটো যে এইটো হ'ল ডাউন টাউন ইউনিভাৰ্চিটি ৰোড। তো ওপৰৰ পিনে আছে ডাউন টাউন ইউনিভাৰ্চিটি। ইয়াৰ পৰা পবিতৰা যে আছে, পবিতৰা এইটো ৰোডত যাব পাৰি। পবিতৰা ইয়াৰ পৰা 32 কিলোমিটাৰ ডিষ্টেঞ্চ আছে। চ' ইয়াতে ৰৈ দিব কিজানি। তো এতিয়া মোৰ ফাৰ্ষ্ট ষ্টপেজটো ইয়াতে লোৱা গ'ল। তো ইয়াতে আছে চব বাইকাৰবিলাক ইয়াতে ৰখি আছে, কোনোবাই ফটোশ্বুট কৰি আছে, কোনোবাই ৰিলছ বনাইছে, কিবা কিবি কৰি আছে আৰু। তো ইয়াতে ফটো ছেশ্যন হ'ল। তো ইয়াতে যিটো গ্ৰুপ আহিছে এই গ্ৰুপৰ ফটো ক্লিক কৰা গ'ল ইয়াতে ভিতৰত, গ্ৰুপ ফটো হ'ল। তো এতিয়া বাইকাৰ্ছবিলাক ৰেডি হ'ল আকৌ আপোনাৰ যিটো মেইন ডেষ্টিনেশ্যন আছে সেই ডেষ্টিনেশ্যন যাবলৈ। ৰাইডিং মেনিয়াৰ ফালৰ পৰা গ্ৰুপ ফটো হ'ল। ইয়াৰ পৰা এইখিনি এৰিয়াতে আমি ফটো ছেশ্যনটো হৈ গ'ল। তো ইয়াৰ পৰা আকৌ ওলালোঁ। ৱাট এ ধূলা বাইক। অ'কে চ' 36 কিলোমিটাৰ চলিল আমাৰ এতিয়ালৈকে। টাইম হ'ল এতিয়া 11:04। আজি হ'ল ছানডে ৰাইডত ওলালোঁ। এইবিলাকে বিচাৰি থাকে বাইকাৰ্ছবিলাকে, ক'ত জংঘল আছে, ক'ত ৰাস্তা বেয়া আছে, ক'ত পাহাৰ আছে, ক'ত মানে নেচাৰ লাভাৰ হয় সিহঁতে, হয় নে নহয়? চ' কি আৰু এইটো প্ৰেমত ময়ো পৰিছোঁ, সেইকাৰণে এইটো বাইক লোৱা গৈছে। আৰু ইয়াৰ লগতে আৰু কিবা কিবি আছে বহুত। হিলটো চাওক একদম তাৰ মাজেদি। হোৱাট এন ৰোড, আচ্ছা লাগা মজা। হিল মানে বেম্বো ৰিজৰ্ট চানাকা, এইটো আমাৰ ফাইনেল ডেষ্টিনেশ্যন পাই গ'লোঁ আমি। তো এইটো আমাৰ ডেষ্টিনেশ্যন আছিল ফাইনেল। চ' আমি ইয়াতে আহি পাই গ'লোঁ, বাইকাৰ্ছবিলাক আহি আছে। চ' আমি অলপ আগত আছিলোঁ, চ' আগত আহি পাৱাৰ কাৰণে পাই গ'লোঁ জল্দি। আৰু কিছুমান আহি আছে। চ' লাষ্ট বাইক সেইটোৱে চাগে। আৰু বাকী ইয়াতে কি ইভেণ্ট হয়, কি নহয়, সেইবিলাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ফাইনেলি আমাৰ যিটো ৰাইড আছিল ৰাইডটো কমপ্লিট হ'ল। তো ৰাইডিং মিনিয়াৰ যিটো ৰাইড আজি আমি ইয়াতে আহিছিলোঁ চানাকা, ইয়াতে কমপ্লিট হ'ল। তো কমপ্লিট হ'ল মানে এতিয়া আৰু যিয়ে যাব খুজি আছে গৈ আছে। আৰু কিছুমানে অফ ৰোডিঙৰ কাৰণে সেইফালে ট্ৰেক বনাইছে, অফ ৰোডিঙৰ ট্ৰেকত কৰিব মানে প্ৰেক্টিছ কৰিব একবাৰ ঘূৰি ফুৰিব। আৰু বাকী কিছুমানে থাকিব ইয়াতে। তো ৰিজৰ্টত দুটাই অপশ্যন আছে, মানে নাইট ষ্টে কৰিব পাৰি আৰু ইয়াৰ কাৰণে পাৰি। চ' ইয়াতে ব্ৰেকফাষ্ট দি দিলে, ব্ৰেকফাষ্ট আমি খালোঁ, খাই কিনে এতিয়া আৰু আমি আৰু যাওঁ আৰু নাকি। তো বাকী এইখিনি আছিল ফাৰ্ষ্ট ৰাইড আছিল। কেনেকুৱা লাগিল কি নালাগিল গম নাপাওঁ আৰু। চ' লগ পাম আৰু পুনৰ, বাই চি ইউ। যাবলৈ ওলাইছোঁ। কিছুমান ইয়াতে নাইট ষ্টে কৰিব, ৰাতি থাকিব। তো যিসকলে থাকিব দিয়া, আমি আৰু ওলালোঁ আৰু যাওঁ আৰু।